গাইজ আপোনালোকক মোৰ চেনেল প্ৰেৰণা ব্লগলৈ স্বাগতম জনাইছোঁ। অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ মই পুনৰ আহিলোঁ। আজি কোনো চেলেঞ্জিং ভিডিঅ' বা কোনো ব্লগ লৈ অহা নাই। আজি মই লৈ আহিছোঁ গৰমৰ দিনকেইটাতনো আপোনালোকৰ স্কিনখনক কিদৰে যত্ন ল'ব পাৰে তাকে আপোনালোকৰ মাজত মই অকণমান দেখাব বিচাৰিছোঁ। ঠিক আছে, ভিডিঅ'টো চাই থাকিব শেষলৈকে। মইনো কেনেদৰে গৰমৰ দিনকেইটাত নিজৰ স্কিনখনৰ যত্ন লওঁ তাকে অকণমান দেখাম। ঠিক আছে, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি অকণমান হালধি ল'লোঁ। এতিয়া আমি ইয়াত অকণমান মুলতানি মাটি দিম। মুলতানি মাটি দি দিলোঁ। ইয়াত দেখিছে নহয়, মুলতানি মাটি অলপ দি দিলোঁ। তাৰপিছত ইয়াত আমি দিম, ইয়াত যিকোনো মুলতানি মাটি আছে সেইখন দি দিম, বেছি নালাগে। আপোনাৰ এটা কাৰণে এচামুচ মুলতানি মাটি, অকণমান হালধি। ইয়াত দিম এতিয়া আমি গাখীৰ এচামুচ। তাৰপিছত আমি ইয়াত দিম গোলাপ জল অকণমান, আৰু এইখিনি মিক্স কৰি পেলাই লগাম। চাই থাকক মই কেনেকুৱা পদ্ধতিৰে এইটো মুখত লগাওঁ, আৰু আগলৈ ভিডিঅ'টো চাই থাকক। আমি সানি ল'ম। তাৰ আগত এল'ভেৰা থাকে ন, এল'ভেৰা মুখত সানি ল'ব। খায়ে গ'ল এল'ভেৰা। এটা পতঞ্জলি এল'ভেৰা পায়, সেইটো সানিব পাৰে, সেইটো ভাল পায়। এল'ভেৰাটো স্কিনৰ কাৰণে এনেও ভাল হয়, চবতে সানিব পাৰে। বহুত দিন হ'ল এল'ভেৰা এইটো আচলতে বেয়া হৈ নাযায় এল'ভেৰাটো, সেইকাৰণে সানিবলৈ ভাল হয়। চব ভালকৈ এতিয়া দুটা আঙুলি দেখিছে, দুখন হাতে এনেকৈ তিনিটা আঙুলিয়ে নাকৰ এইডোখৰ পৰা এই পজিশ্যনটো আমি এনেকৈ অকণমান মালিচ কৰি ল'ম। এইটো মুখখনতে লগা হৈ গ'ল, মানে কেমেৰাটো অকণমান বন্ধ কৰি লৈছিলোঁ কাৰণ মই দেখা নাছিলোঁ, লগতে অকণমান মই দেখা কৰিছিলোঁ, মই ওচৰত দেখা নাছিলোঁ, সেইকাৰণে মই ভিডিঅ'টো লগাই আহিলোঁ। এতিয়া লগাই হৈ গ'ল, তাৰপিছত খুব ধুনীয়া ড্ৰাই টাইপৰ হৈ যায়, চ' সেইকাৰণে সানি দিলোঁ। এতিয়া মুখখন অইলি হয়, চ' সানিব নোৱাৰে ক্ৰীম। চ' তেওঁলোকে কি কৰিব, গোলাপ জল আছে নহয়, গোলাপ জলে অকণমান সানি দিব, কাৰণ স্কিনটো এফেক্ট কৰিবলৈ নিদিব। এইটো সনাৰ পিছত মানে পেকটো সানিলে যিটো মানে ফল নহয়, ক্ৰীম নাসানিলে সেই ফলটো নাপায়। এতিয়া হৈ গ'ল, চব কিমান ভাল হৈছে। মুখখন দেখিছে ন আপোনালোকে, কিমান মানে সনাতকৈ মোৰ আগত কিমান ভাল হৈছে। এইটো সানক একেৰাহে। কিছুমানৰ মানে পিম্পলছ আছে, সেইবিলাকো বহুত ভাল হ'ব, আৰু যাৰ মানে মুখখনত ডাৰ্ক আছে তেওঁলোকৰ ভাল হ'ব। এনেকৈ বনালোঁ আৰু মুখত কেনেকৈ লগালোঁ। যদি আপোনালোকে ফেচ পেকটো লগাই ভাল পায় তেতিয়াহ'লে কমেণ্টত ক'ব, আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি দিব। যদি আপোনালোকে মোৰ চেনেললৈ নতুন আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে থকা বেল আইকনটো টিপি দিব। আৰু এই যোনটো মই আজি ভিডিঅ' বনাইছোঁ, এইটো ভিডিঅ' অকল মহিলা আৰু ছোৱালীসকলৰ বাবে বেছি সুবিধাজনক হয়, তেওঁলোকে এইটো লগাব পাৰে। ইয়াত চব ঘৰুৱা বস্তু ব্যৱহাৰ কৰা হৈছে, মুলতানি মাটি আৰু গোলাপ জলটোৰ বাহিৰে। গোলাপ জল মই আগতে ঘৰত বনাইছিলোঁ, কিন্তু আজিকালি নবনোৱা হ'লোঁ। যদি আপোনালোকৰ গোলাপ জলৰ এটা ভিডিঅ' লাগে কেনেকৈ বনায় তেতিয়াহ'লে কমেণ্টত ক'ব, মই বনাই দেখুৱাম। আৰু ভিডিঅ'টো শেষলৈকে চবকে থেংক ইউ। আজিলৈ বাই বাই। অন্য এটি ভিডিঅ'লৈ আপোনালোকৰ